নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। নৱবৰ্ষৰ পহিলা দিনতে এবাৰ চৰকাৰী কৰ্মচাৰীলৈ এটা ভাল খবৰ দিছে মুখ্যমন্ত্ৰী আৰু আজিৰে পৰা মিউচুৱেল ট্ৰান্সফাৰ কৰিব পাৰিব আপোনালোকে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বাতৰি এয়া সবিশেষ লৈ আহিছো এই মুহূৰ্তত। আৰু ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে মুকলি কৰা হৈছে স্বাগত সতীৰ্থ পৰ্টেল। এই পৰ্টেল মুকলি কৰা হৈছে আজি আৰু 2025 বৰ্ষৰ পহিলা দিনটোত কৰ্মচাৰী কল্যাণৰ এক নতুন অধ্যায়ৰ সূচনা এয়া। ৰাজ্যিক কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া যি দাবী আছিল সেই দাবী পূৰণ কৰিলে আজি চৰকাৰে আৰু আজিৰে পৰা মুকলি কৰা হৈছে এই বিশেষ পৰ্টেলটো। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবে মুকলি কৰা হ'ল বিশেষ পৰ্টেলটো আৰু এই পৰ্টেলতে এতিয়া আপুনি যেটো বদলীকৰণ কৰিব পাৰিব। বদলীকৰণৰ বাবে পৰ্টেল স্বাগত সতীৰ্থ মুকলি কৰা হৈছে আজি মুকলি কৰা হৈছে এই পৰ্টেলটো। এতিয়া অতি সহজে আপুনি কৰিব পাৰিব মিউচুৱেল ট্ৰান্সফাৰ এতিয়া আপুনি অতি সহজে কৰিব পাৰিব আৰু কোনো ধৰণৰ যেটো চৰকাৰী কাৰ্যালয়ত আপুনি যাব নালাগে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। কোন ধৰণৰ চৰকাৰী কাৰ্যালয় যাব নালাগে আৰু এটকাও নিদিয়াকৈ আপুনি এতিয়া অতি সহজতে আপুনি বদলীকৰণ কৰিব পাৰিব যদিহে আপোনাৰ বৰ্তমান পোষ্টিঙৰ ঠাইত যদি কিছু অসুবিধাৰ আপুনি সন্মুখীন হৈছে তেন্তে আপোনাৰ বাবে এই খবৰটো অত্যন্ত ভাল খবৰ, অত্যন্ত জৰুৰী খবৰ, কিয়নো এতিয়াৰে পৰা মুকলি কৰা হৈছে মিউচুৱেল ট্ৰান্সফাৰৰ যি পৰ্টেল আছিল সেই পৰ্টেলটো মুকলি কৰা হৈছে আৰু এতিয়াৰে পৰা অতি সহজে আপুনি বদলীকৰণ কৰিব পাৰিব আৰু এই বদলীকৰণ কৰিব পাৰিব আপুনি ঘৰতে বহি কোনো ধৰণৰ যেটো টকা খৰচ নহয়। আপুনি কোনো অফিচলৈ যাব নালাগে আৰু কাৰো হাতে ভৰি আপুনি ধৰিব নালাগে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। অতি সহজতে আপুনি ঘৰতে বহি কৰিব পাৰিব এই বিশেষ কামটো। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে এবাৰ শুনাবলৈ চেষ্টা কৰি। ৰাজ্যৰ কৰ্মচাৰী সকললৈকে জিৰো কষ্ট অৰ্থাৎ কোনো প্ৰিমিয়াম নিদিয়াকৈ কেইটামান ইন্স্যুৰেন্স সেৱা আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতি দিছিলো। আজি ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ জৰিয়তে এই আঁচনিখন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰীকৰণ হ'ল। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ যিকোনো কৰ্মচাৰীৰ প্ৰাকৃতিক মৃত্যু হলেও তেওঁলোকে ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ পৰা 10 লাখ টকাৰ লাইফ ইন্স্যুৰেন্স লাভ কৰিব। যদি প্ৰাকৃতিক হয় ডিজিজৰ কাৰণে বেমাৰত মৃত্যু হয় তথাপিতো চৰকাৰে আগবঢ়োৱা সুবিধাৰ উপৰিও তেওঁলোকে অতিৰিক্তকৈ আৰু 10 লাখ টকা লাভ কৰিব। ইয়াৰ উপৰিও যদি এক্সিডেন্টেল ডেথ হয় 1 কোটি টকা তেওঁলোকৰ পৰিয়ালে পাব। যদি দুৰ্ঘটনাজনিত মৃত্যু হয়, দুৰ্ঘটনাত যদি তেওঁলোক পাৰ্মানেন্ট ডিজেবল হয় 1 কোটি টকা পাব আৰু পাৰ্মানেন্ট পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা পৰ্যন্ত এই দুইটা বেংকৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব।